নমস্কাৰ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোৱে হ'ব সকলোতকৈ বেছি ৰোমাঞ্চকৰ খণ্ড। আজিৰ খণ্ডটিৰ বিষয়ে আলোচনা কৰাৰ আগতে অকণমান আগৰ খণ্ডটিৰ আভাস এটা লওঁ আহক। আপোনালোকে যোৱাটো খণ্ড দেখিবলৈ পাইছিলে পেহীয়েকে অনা আমি ল'ৰা ছোৱালীখিনি ইয়াৰ পৰা লৈ যাম আৰু তাৰ ব্যৱস্থা তুমি কৰি দিয়া এই বুলি কৈছিল। কিন্তু অনাবিলে তুমি পাগল হৈছা নেকি? অহাকালিৰ পৰা মোৰ ইয়াত হস্পিটেলৰ কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হ'ব এই বুলি পেহীয়েকক বুজাই কৈছিল। আৰু আপোনালোকে আজিৰ খণ্ডটি দেখিবলৈ পাব অনাবিলে অদিতিক তুমি এইখন ঘৰতে পঢ়ি ডাঙৰ হৈছিলা ন, এইখন ঘৰতে পঢ়ি তুমি ডক্তৰ হৈছিলা, কিন্তু এইখন ঘৰ বা এইখন আশ্ৰমেই তুমি আজি বচাব নোৱাৰিলা এই বুলি ক'ব। লগতে আপোনালোকে দেখিবলৈ পাব মাকে দেউতাকক তুমি মেডিচিন কিয় খোৱা নাই, তুমি মেডিচিন এতিয়াই খোৱা এই বুলি ক'ব। কিন্তু দেউতাকে মাকক মই অদিতিয়ে দিয়া মেডিচিন কেতিয়াও নাখাওঁ আৰু শত্ৰুক যে মই কেতিয়াও বিশ্বাস কৰি নলওঁ এই বুলি ক'ব। লগতে আপোনালোকে দেখিবলৈ পাব অদিতিয়ে অনাবিলক অসুৰ যিমানেই শক্তিশালী নোহোৱা কিয় অসুৰৰ যে হাৰ নিশ্চিত আৰু এই পৃথিৱীখনত যে অসুৰে এদিন হাৰ মানিবই লাগিব এই বুলি অনাবিলক কৈছিল। আৰু তেতিয়া অনাবিলে অদিতিক তুমি এতিয়া বৰ কথা ক'বলৈ আহিছা, এইবোৰ কৈ যে এতিয়া একো লাভ নাই এই বুলি ক'ব। কিন্তু মোৰ প্ৰেডিকশ্যন অনুসৰি আগন্তুক খণ্ডত অদিতি এই পৰিস্থিতিৰ সন্মুখীন আৰু বেছি শক্তিশালী হৈ উঠিব পাৰে। মোৰ মতে শত্ৰুৱে আশ্ৰমখনৰ বিৰুদ্ধে নতুন কোনো চাল চলিব পাৰে আৰু সেই চালৰ উত্তৰ দিবলৈ অদিতিয়ে এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। আৰু অদিতিৰ হাজবেণ্ডে শত্ৰুক প্ৰত্যুত্তৰ দিছিল। মোৰ ধাৰণা আগন্তুক খণ্ডত অদিতিৰ হাজবেণ্ডে অদিতিৰ পক্ষত থিয় হৈ শত্ৰুৰ বিৰুদ্ধে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পাৰে। মোৰ আন এটা প্ৰেডিকশ্যন হ'ল অদিতিৰ শহুৰেকৰ ঔষধ নোখোৱাৰ বিষয়টো ইয়াতে শেষ নহ'বও পাৰে। আগলৈ গৈ এই বিষয়টোক লৈ পৰিয়ালৰ মাজত আৰু ডাঙৰ ভুল বুজাবুজি বা সংঘাতৰ সৃষ্টি হ'ব পাৰে। মুঠতে মোৰ মতে আগন্তুক খণ্ডত অদিতিয়ে কেৱল সকলো সহ্য কৰি নাথাকি শত্ৰুৰ বিৰুদ্ধে কোনো ডাঙৰ পদক্ষেপ ল'ব পাৰে। এতিয়া চাবলগীয়া কথাটো হ'ল অদিতিয়ে আশ্ৰমখন কেনেকৈ ৰক্ষা কৰে আৰু শত্ৰুৰ পৰৱৰ্তী চাল কি হয়। গতিকে বকুল ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডবিলাক ইয়াতকৈও বেছি ৰোমাঞ্চকৰ হ'বলৈ গৈ আছে। আপোনালোকেও যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব। আৰু অদিতিক যদি ভাল পায় প্লিজ ভিডিঅ'টিত এটা লাইক কৰি এটা সুন্দৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।